নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল। মোৰ বাৰু ভালেই। আজি যাব ওলাইছোঁ আমি ফুৰিবলৈ, আৰু মা, মই, মাহীৰ ছোৱালীজনী আৰু জেঠাই ছোৱালীজনী আৰু মামা। এই যাত্ৰাটো আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু তেনেহ'লে ব'লক আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। আমি ঘৰৰ পৰা ওলাইছোঁ আৰু এনেকৈ আমি এখন গাড়ীখনত যাম। আৰু অৰুণাচল হৈ গ'লে আমি যাব লাগিব ধলাশদিয়া ব্ৰিজৰ ওপৰেদি, আৰু এয়া ব্ৰিজ ষ্টাৰ্ট হৈছে। এতিয়া আমি ব্ৰিজৰ ওপৰতে আছোঁ। ব্ৰিজৰ ওপৰত উঠিছোঁ আমি এতিয়া, আৰু মই দেখি আছোঁ আপোনালোকক বেক কেমেৰাদি দেখুৱাই আছোঁ। আৰু ফাইনেলি এতিয়া ধলাশদিয়াৰ ওপৰত আহি পালোঁ, মানে ব্ৰিজৰ ওপৰত আছোঁ এতিয়া আমি। আৰু ফটো চটো উঠি আছে ইহঁতি, ভণ্টিকেইজনীয়ে। ষ্টাৰ্টিঙতে ৰখিলোঁ। ইমান এটা পানী কম আছে, ইমান পানী নাই। এইবাৰ বৰষুণ কম কাৰণে পানী ইমান এটা দেখা নাই। ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। নেদেখা জেগাত আহিছোঁ ফাৰ্ষ্ট টাইম। ভাবি আছিলোঁ বহুত দিনৰ পৰা আহিম বুলি, কিন্তু এনেকৈ সময় সুবিধা নিমিলে, আৰু এতিয়া মিলিছে যিহেতু আহি পিনে বহুত ভাল লাগিছে। আৰু বহুতখিনি যাব আছে বোলে, বহুত দূৰ নাজানো আৰু, কিন্তু ইয়াৰ পৰা যোনটো মানে ভিউ দেখি আছোঁ এইটো বহুত ধুনীয়া ভিউ। মই আপোনালোকক বেক কেমেৰাদি দেখাই আছোঁ। হৈ গ'ল, ফটো চটো উঠিলোঁ, আৰু এতিয়া গৈ আছোঁ আমি আগলৈ। ইয়াতে বেছি টাইম নকৰিলোঁ, কাৰণ আমি ঘূৰিও আহিব লাগিব জল্দি, আৰু আমি অলপ দূৰলৈ যাব লাগিব। সেইটো কাৰণে এতিয়া ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। গাড়ীৰ পৰা মই আপোনালোকক পিছত দেখাই আছোঁ। এতিয়া আমি আহি পালোঁ অসমৰ মানে লাষ্ট গাঁওখনত। এইখন লাষ্ট গাঁও, আৰু ইয়াতে অৰুণাচল সোমাম আমি। সেইকাৰণে আমি অৰুণাচল সোমোৱাৰ আগতে পাছ ল'ব লাগিব। মামা গৈছে পাছ ল'বৰ কাৰণে। এতিয়া আমি ইয়াতে ৰৈ আছোঁ, আৰু দোকানৰ পৰা তাই চিপছ কিনিব যায়, চিপছ কিনিব যাব এতিয়া। তাৰপাছত পাছখন ল'ম, তাৰপাছত অৰুণাচলত এণ্ট্ৰি কৰিব পাৰিম। এয়া ইয়াতে পাছ ল'ব লাগিব। এইখিনি জেগাত ইয়াতে পুলিচ আছে, চেক পইণ্ট। আমি ইয়াতে সোমাবৰ কাৰণে কৰোণাৰ ভেকচিনৰ মানে ৰিপৰ্টখন খুজিছে, ছেকেণ্ড ড'জৰ, আৰু মোবাইলত আছে। তো আমি এতিয়া দেখাবৰ কাৰণে গৈ আছোঁ অকণমান আগলৈকে। হৈ গ'ল, চালে ছেকেণ্ড ড'জৰ মানে কাগজখন চাইছে। মানে কাগজখন নাছিলে, PDF-টো আছিলে, PDF-টো দেখালোঁ। ইয়াতে মানে এইখিনিতে চেক কৰিছে, চেক পোষ্টত, আৰু সুধিছে কেইজন মানুহ আছোঁ, কি গাড়ীত আহিছোঁ, সেইবোৰ সুধিছে। ঠিক আছে তেনেহ'লে এতিয়া গৈ পিনে গাড়ীত বহোঁ। এতিয়া চাগে আৰু টেনশ্যন নাই মোৰ মতেদি, আগলৈ যাব পাৰিম। হৈ গ'ল, এতিয়া একো টেনশ্যন নাই, আৰু এতিয়া গৈ আছোঁ। এতিয়া ফাইনেলি অৰুণাচলত সোমাইছোঁ, আৰু ইয়াতে চেক কৰিলে, আৰু এয়া আমি অৰুণাচল সোমালোঁ। অৰুণাচলত বৰষুণ দিছে, বৰষুণ পেলাইছে, আৰু বৰষুণ পেলাই পুৰা ৰাস্তা একদম ভিজি আছে। আমি দেখা পাইছোঁ গোটেই পানী পানী হৈ আছে। এতিয়া আমি গৈ আছোঁ, কিন্তু বৰষুণটো বেছি নাই, এনেই এটুপ দুটুপ দি আছে, আৰু বতৰটো একদম ঠাণ্ডা। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মানে ৱেডাৰটো ঠাণ্ডা পৰি গৈছে পুৰা একদম। তাতে যিমান গৰম মানে সেইটো চাইডে, এইফালে ইমান গৰম নাই। বহুত ভাল লাগিছে, আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি গৈ আছোঁ।
আমি আহিলো জাষ্ট নামিলো ইয়াৰ পৰা আৰু যোনটো মানে বিউটি ইয়াৰে সেইটো আপোনালোকক মানে ক'ব নোৱাৰি সেইটো কেমেৰাত কেতিয়াও জাষ্টিফাই নহয় একদম এনেকে পাহাৰ এইয়া ইয়াতে বৰষুণ দি আছে আমি যোনখিনিত আছো কাপোৰ অলপ অলপ ভিজিছে চশমাটো মোৰ পানী পৰিছে পাহাৰত একেবাৰে মেঘ মেঘ হৈ আছে ইমান ধুনীয়া আৰু জেগাখিনিৰ নাম হ'ল ৰয়িং আমি ৰয়িঙত আহিছোঁ আৰু এতিয়া আমি গৈ আছো এইফালেদি এতিয়া আমি গৈ আছো মই আপোনালোকক ঢেকি মাৰি দেখুৱাই আছো কি হয় দিয়া 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 এতিয়া আমি তলৰ ফালে গৈ আছো মা মামা আৰু ভণ্টিহঁত গ'ল সেইফালেদি মোৰ পুৰা চশমাত পানী পৰি গৈছে সেইটোৱে দিগদাৰ চশমা পিন্ধিলে আৰু নিপিন্ধিলে দেখা নাপায় এয়া পাহাৰখন পুৰা মেঘে একদম চুই দিছে একদম চাওকচোন মই জুম কৰি দিছো বাৰু এয়া এতিয়া এনেকে চিৰি আছে আৰু চিৰি নামি এইয়া হিল এখন দলং ধুনীয়া প্লেচ হয় বহুত বেছি ভাল লাগিছে এইটো মানে এনেকুৱা সেইকাৰণে মায়ে মোক ধৰিবলৈ নিব বোলে পুৰা একদম উঠা উঠা আমি কেয়াৰফুলি খোজকাঢ়ি আছো কাৰণ বহুত পিছল হিলবোৰো পিছল ইফালে বৰষুণো দি আছে পুৰা পানী আহে যেন লাগিছে কাৰণ এইয়া উটুৱাই দিয়ে পুৰা পানী বেছি থাকিলে কাৰণ ইয়াতে পানীৰ শিলৰ মাজে মাজে কাৰণ পানী যোৱা ৰাস্তা মানে বালিবোৰ গম পোৱা যায় যে এইফালে আমি বহুত দূৰ খোজকাঢ়ি আহিলো প্ৰায় সেয়া সেই তাতে থৈছে আমাৰ গাড়ীখন আৰু আমি গৈ আছো তাৰলৈকে পানীৰ শব্দটো শুনিব পাইছে নাই নাজানো কিন্তু মই পুৰা শুনি আছো সেয়া পুৰা স্পীডত আহে পানীটো আৰু এইবোৰ পাথৰ ধুনীয়া ধুনীয়া পাথৰ আছে সৰু সৰু মই দুটামান লৈ যাম ঘৰলৈ পানীৰ শব্দ ইমান মানে বহুত স্পীডত আহিছে পানীটো এই পাহাৰৰ পৰা আহিছে কোনোবা চাইনাৰ পৰা আহিছে চাগে ইফালে চাইনা আছে যিহেতু পাহাৰে পাহাৰে এনেকে আহিছে আৰু পানীখিনি গৈ ব্ৰহ্মপুত্ৰত লগ হ'ব এয়া বহুত চাউণ্ড ইয়াতে পানীৰ মানুহৰ কথাই শুনা নাপায় আৰু মই চিঞৰি চিঞৰি কৈ বহুত টাইম থাকিলো ইয়াতে এতিয়া লাহেকে আমি যাওঁ আৰু ইয়াৰ পৰা পানীৰ শব্দ একো শুনা নাপায়
মামা মা মায়ে এনিটাইম মোক ধৰিবই চাই থাকে মই পৰি যাম যাওঁ এতিয়া নহ'লে দেৰি হৈ যাব আজি বতৰটো বহুত মানে ডাৱৰীয়া কৰিছে ৰ'দ থাকিলে চাগে আৰু অলপ টাইম থাকিব পাৰিলোঁ হয় মানে এতিয়া পূৰা ভিজিয়ে গৈছোঁ প্ৰায় অকণ বৰষুণ দি আছে ভিজা মেকুৰী টাইপ হৈ গৈছোঁ আৰু এইফালে দেখিছেনে এইফালে বালি আছে এইবিলাক এইফালেদিও আহে পানী কিন্তু এতিয়া নাই শুকাইছে চাগে আৰু পাথৰবোৰ মানে বহুত পিছল এই পাথৰকেইটা লৈছোঁ ঘৰলৈ লৈ যাম বুলি এইফালে কিবা এটা ভিউ পইণ্ট আছে বোলে সেইটো চাই পিনে ঘৰলৈ যাম আৰু বাই বাই ৰয়িং বহুত ভাল লাগিল ইয়াতে আহি আপোনালোকে আহিব বহুত ভাল লাগিল ইয়াৰ পৰা এৰিলোঁ তাৰ পৰা আহিলোঁ আৰু এতিয়া এটা ভিউ পইণ্টত আহিছোঁ এইটো ভিউ পইণ্ট মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ এয়া পানীবোৰ সেইফালৰ পৰা আহি আছে এনেকুৱা কৰি আহিছে আৰু এনেকৈ আহি পিনে এইফালেদি গৈছে এনেকৈ আহি এইয়া আৰু আমি আহিছিলোঁ যে শদিয়া টাউন সেইফালে আছে এইটো হয় এটা ভিউ পইণ্ট এইটো ভিউ পইণ্ট চালোঁ ভিউ পইণ্টটো আৰু বেছি টাইম নকৰোঁ যাওঁ ইয়াৰ পৰা কাৰণ ঘূৰি যাওঁতে টাইম লাগিব এতিয়া আমি ইয়াতে সোমাইছোঁ চাহ খাবলৈ শদিয়াত আছে এইখন হোটেলখন আমি শদিয়াত চাহ খাই ল'লোঁ আৰু ভাতটো জেঠাই ঘৰত খোৱা হ'ব সৰু জেঠাই ঘৰত আজি যিহেতু সোমবাৰ মই মানে নাখাওঁ ৰাস্তাত সেইকাৰণে কোনো খাব ইচ্ছা কৰা নাই সৰু জেঠাই ঘৰত তাতে বনাইছে ভাত তাতে সকলোৱে ভাত খাম আৰু ঘৰলৈ যাম